হ্যাপি দিৱালী নমস্কাৰ মই প্ৰিন্সি ওনা জেপি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ আজি হৈছে দেৱালী সকলোকে দেৱালীৰ বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ আমাৰ পৰিয়ালৰ তৰফৰ পৰা ওনা জেপি ব্লগৰ তৰফৰ পৰা সকলোৰে দেৱালী যাতে ভালে ভালে যায় তাৰেই কামনা কৰিছোঁ তো আমাৰ ইয়াত বিশেষ একো নহয় তেতিয়াও বম চম ফুটাই আছে শুনিছে চাগে মানে চাকি টাকি জ্বলোৱা এইবিলাক শংকৰ সংঘৰ নিয়মত জানি নকৰে তেনেকৈ তথাপিও চাকি জ্বলোৱা নাই বাৰু কিন্তু লাইট অলপমান লগাই দিছিলে যিটোলৈ কালি সন্মুখতে আপোনালোকক দেখুৱাম যিটোল আৰু ছোৱালী দুজনী বাহিৰলৈ গৈছে নানু অকণমান ওলাই গৈছে ৰাস্তা মূৰলৈ গৈছে বেছি দূৰলৈ আজি যাব নোৱাৰে ওলাই পেলাই বম চম ফুটাই আছে পূৰা হুলস্থুল হৈ আছে যে আৰু পঢ়ি চাইডে সিফালে তো আমি কালি এনেই অকণ ওলাই গৈছিলোঁ কালিয়ে গৈছিলোঁ তাক অকণমান দেখাই আনিলোগৈ তো আজিতো তেনেকৈ নাযাওঁ আৰু ওলাই পেলাই ঘৰতে এতিয়া ভাত পানী বনাম আৰু আপোনালোকক দেখাম মই বাহিৰত লাইট কেনেকৈ কি কৰিছে সকলোকে দেৱালীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আশা কৰোঁ সকলো দেৱালী ভালে ভালে যাওক এই ভিডিঅ'টো পিছে আপোনালোকে দেৱালীৰ পাছতহে পাব তথাপি মই কৰি ৰাখিছোঁ দেৱালীৰ দুদিন বা এদিন পাছত পাব কাৰণ স্কুল খুলিলেহে মই ধৰ স্কুললৈ গ'লেহে ভিডিঅ' আপলোড কৰিব পাৰিম বহুত প্ৰব্লেম হৈ আছে জানেনে ঘৰখনৰ মানে ইটোৰ পাছত সিটো ওলাই আছে কাৰণে ভিডিঅ' কৰিব পৰা নাইকিয়া তেনেকৈ লাষ্ট মই বৰ্ডলৈ যোৱাৰ পাছত আৰু ভিডিঅ' কৰিব পৰাই নাইকিয়া তথাপি ভাবিলোঁ আজি দেৱালী যিহেতু আজিৰ পৰা আকৌ আৰম্ভ কৰোঁ ভাবোঁ আৰম্ভ কৰিম বুলি আকৌ নানুৰ পঢ়া শুনা থাকে আৰু মই নিজেও অকণমান বেলেগবিলাক ইটো সিটো কামত ব্যস্ত হৈ থাকিব লাগে ভিডিঅ' কৰিবলৈ সময় পোৱাগৈ নাই আৰু মনটো বহি গৈছে মানে প্ৰথমতে বহুত এটা উৎসাহত ভিডিঅ' বনাবলৈ আৰম্ভ কৰিছিলোঁ তেনেকৈ নচলেও ভিডিঅ'বিলাক তথাপিও মানুহৰ কাৰণে বা যোনকেইজনে চাই যোনসকলে চাই সেইসকলৰ বাবে ভাল পাব আৰু ময়ো মেমৰি হিচাপে ৰাখি থ'ব পাৰিম 2023 চনটো কেনেকৈ দেৱালী উদযাপন কৰিছিলোঁ তাৰ আগততো বহুত দেৱালী পাতিছোঁ বা কৰিছোঁ কিন্তু ভিডিঅ'টো কৰা নাইকিয়া বা এতিয়া চাবলৈও নাইকিয়া তো এতিয়া যদি ভিডিঅ'টো কৰি ৰাখোঁ অন্ততঃ ইউটিউবত দি থ'লে ভৱিষ্যতলৈ মই অন্ততঃ চাব পাৰিম বা নানো ডাঙৰ হ'লে চাব পাৰিব তাইনো কেনেকৈ কি কৰিছিলে বিশেষ একো অনা নাই এবাৰ বম চম অনা নাইকিয়া অলপমান ফুলজাৰি কেৰে লোৱা কি এইবিলাক কলগছ এনেকুৱাবিলাকেই আনিছে মই আপোনালোকক দেখাই আছোঁ ৰ'ব কি কি আনিছে বম ফুটাব নোৱাৰে কাৰণ আইতাৰ কাৰণে নোৱাৰোঁ বম ফুটাবলৈ আইতাৰ যিহেতু হাৰ্টৰ পেচেণ্ট সেইকাৰণে নোৱাৰি তো মই ফুলজাৰি আৰু এইবিলাক কিবা কিবি আনিছিলে মই সেয়াকৈ দেখাই আছোঁ ৰ'ব বিশেষ পোৱা মানে এতিয়া ইমান একেল নহয় এয়া কিবা কেৰেল মানে কি যে এইটো এটা পেকেট আনিছে কালি অলপমান জ্বলালেই এনেকুৱা ফুলজাৰি পেকেট দুটা আনিছে ইয়াৰো দুডালমান জ্বলালে কালি লাগেই তাৰমানে দিনতো লাগে এই কেৰেলা পেকেট দুটা তাৰপিছত এইটো সৰু ফুলজাৰি এটা মানে পেকেটটো আৰু ব্ৰাঞ্চ এনেকৈ চাৰি পেকেট 5 পেকেট আছে চৰি আৰু এইটো কলগছ এয়াই বছ আমাৰ দেৱালী এয়াই জ্বলাব তাকো মানুহে তেনেকৈ ফুলজাৰিডাল জ্বলাব মেলিব পাৰে মইতো নোৱাৰে মোৰ ভয় লাগে ফুলজাৰিডালে অকণমান পাৰোঁ যিটোলৈ জ্বলাই মেলি দিব আৰু মই দেখাইছোঁ ৰ'ব বাহিৰত আমাৰ লাইট লগাইছোঁ যে কেনেকৈ কি লগাইছোঁ আপোনালোকক দেখাইছোঁ ৰ'ব আৰু দেৱালী বুলি অকণমান ঘৰখনো চাফা তাফা কৰিলোঁ যিহেতু আমি আগৰটো বামুণীয়া নিয়মৰে কৰা অভ্যাস আছে তো এতিয়া শংকৰ সংঘৰ হেৰিয়ত থাকি পেলাই এতিয়া নকৰোঁ তেনেকৈ ইমান কিন্তু আগতে যিবিলাক কৰিছিলোঁ তেওঁ ঘৰ দুৱাৰটো চাফা কৰা হয় তথাপিও অকণমান চেঞ্জ কৰিলোঁ মই দেখাই দিছোঁ ৰ'ব আপোনালোকক অলপমান সলনি কৰি দিলোঁ কেনেকুৱা লাগিছে জনাব সেই কাপোৰখিনি ইগন'ৰ কৰিব দেই মই এতিয়া মানে যিটোলৈ ইউনিফৰ্ম বেংকৰ ইউনিফৰ্মবিলাক ধুই পেলাই আনি ষ্ট্ৰি কৰিবৰ কাৰণে তেনেকৈ থৈ দিছোঁ এয়া অলপমান সলনি কৰি দিলোঁ আৰু বিশেষ একো নাই আগৰ গতেই আছে এইবিলাকতো আগৰ গতেই আছে জাষ্ট এই ছাইডটো অলপ সলনি কৰি দিলোঁ আলাদা এই গডৰেজটো দুইটা ইফালে দি দিলোঁ তাৰমানে আৰু এয়া এনেকৈ এইখিনি একেই আছে চ' কেনেকুৱা লাগিলে জনাব চাই পেলাই মই অকণমান চেঞ্জ কৰিলোঁ অকল আমাৰ ৰুমত বুলিয়েই নহয় আইতাহঁতৰ ৰুমতো অলপমান চেঞ্জ কৰি দিলোঁ আইতাহঁতৰ ৰুমতো মানে বিশেষকৈ টিভিটোতো আইতাহঁতৰ ৰুমলৈ লৈ গ'লোঁ তালৈ মই লাইটটো অফ কৰি লওঁ তাৰপিছত এই টিভিটো আইতাহঁতৰ ৰুমলৈ আনি দিলোঁ আইতাই যেতিয়া এতিয়া চাব পাৰে ইয়ালৈ আনিলোঁ আৰু এয়া চোফাকেইখন এইখিনি আনি দিলোঁ আমাৰ যোনটো আগফালৰ ৰুমটো আছিলে সেই আগফালৰ ৰুমটোত তাৰমানে চোফা থৈছিলোঁ যে এই পাকঘৰৰ যেতিয়া আপোনালোকক দেখাইছিলোঁ পাকঘৰৰ যেতিয়া ওপৰৰ এইবিলাক আঁতৰাই দিছিলোঁ যে তেতিয়া নিগনি বা যি আছিলে চব তালৈ গুচি গ'ল বাহিৰলৈ মানে এতিয়া তাত যিহেতু ইমান অহা যোৱা কৰি থকা নহয় সেইকাৰণে ইয়াতে আনিছোঁ মানুহ যাতে ডাইৰেক্ট ইয়াতে সোমায় চ' এইটো আইতাহঁতৰ ৰুমটো ড্ৰেছিংখন সেইফালে নি দিলোঁ আগৰ জেগালৈকে আকৌ
আইতাহঁতৰ ৰুমটো অলপমান চেঞ্জ কৰি দিলোঁ মই বেক কেমেৰা দি দেখাই আছোঁ ৰ'ব এয়া বজাৰ আনি পেলাই এতিয়া থৈছে সেয়া লাওকেইটা ক'ত থ'লাগে লাওকেইটা ভিতৰত থৈ দিলাগেনে এয়া আমাৰ মাহী আইতা তামোল পাণৰ সন্ধানত তামোল পাণ নহ'লে থাকিব নোৱাৰে আৰু এই এনেকৈ আইতাহঁতৰ ৰুমটো এনেকৈ দি দিলোঁ চোফাকেইখন ইফালে আনি দিলোঁ তাৰমানে এতিয়া ধৰ মানুহ দুনুহ আহিলে ইয়াতে বহিব মেলিব পাৰিব সেয়াই এতিয়া আপোনালোকক বাহিৰত দেখামগৈ ৰ'ব আৰু আজি শাৰী এখনকৈ পিন্ধি আছোঁ যিহেতু দেৱালী কোনোবা ইটো সিটো আহিবও পাৰে বেয়াও লাগে ন ঘৰতে এনেইতো নাইটি পিন্ধি থকা হয় আজি অকণমান শাৰী এখনকৈ পিন্ধি আছোঁ চ' দেখাম ৰ'ব এতিয়া বাহিৰত হৈছে এই বিশেষ একো নাইকিয়া সাধাৰণভাৱে বাবা আৰু বৌ কেনি গ'ল ওলাই গৈছে চ' এয়াই বিশেষ একো নাইকিয়া এনেকৈ আগফালৰ পৰা দেখামগৈ ৰ'ব এই লিচু গছজোপা আছিলে লিচু গছজোপাত এনেকৈ দি দিছোঁ অকণমান দুটা ছেট আছিলে মাত্ৰ এটা সৰু এটা ডাঙৰ সেই তেনেকৈ লগাই দিছোঁ আপোনালোকক দেখাম ৰ'ব বাহিৰৰ পৰা এয়াই আৰু বিশেষ একো নাইকিয়া আৰু এয়া আমাৰ দেৱালী তাৰপৰা মানুহৰ আৰু যিটো যেতিয়া আহিব তেতিয়া ফুলজাৰি চুলজাৰি জ্বলাম আপোনালোকক দেখাম চাব আৰু আপোনালোকে দেৱালী কেনেদৰে উদযাপন কৰিলে কমেণ্টত লিখিবলৈ নাপাহৰিব দেখাই আছোঁ ৰ'ব আহি পালেহি এই দুটা আহি গ'ল চাকি জ্বলাইছে আমাৰ আকৌ বাবাই নিদিয়ে যে সেয়া কি আনি লাগে পকৰি ক'ৰ পৰা আনিলে আন্ধাৰ পোহৰৰ উৎসৱ দেৱালী সকলোকে অৰুণাচল জে পি ব্লকৰ তৰফৰ পৰা দেৱালীৰ শুভকামনা জ্ঞাপন কৰিলোঁ সকলোৰে দিনবোৰ দেৱালীৰ দৰে পোহৰ হৈ উঠক হেপী দেৱালী হেপী দেৱালী টু অল অফ ইউ আমি ফুলজাৰীয়া মানুহ মই ফুলজাৰীয়া জ্বলাব ঘূৰা আকৌ গান কৈছে এইখনতো কি কৰিলে এইটো জ্বলি লাগিল হেপী দেৱালী হেপী দেৱালী কি হেপী বোৱালী Happy Diwali. Happy Diwali. Happy Diwali. এইটো ঘূৰিলে এতিয়া মানে য'ত সমান পাই তত ঘূৰে আপুনি উভুটাকে দিছে নিব আমাৰ দেৱালী ইমানতে সমাপ্ত আজিলৈ হৈ গ'ল আৰু বেছিকৈ জ্বলাব নোৱাৰে তাৰ কাৰণে দিগদাৰ হ'ব নহ'লে চ' আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ অকণমান ওলাই যাম বুলি ভাবিছিলোঁ কিন্তু ভয় লাগিছে ইমান বমবোৰ ফুটাইছে গাড়ী আছে যদি মাৰি দিয়ে এবাৰ কাৰণ জ্বলি থৈছে কাপোৰ চ' আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ আকৌ লগ পাম এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে অৰুণাচল জে পি ব্লগ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ছাইডতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিব তেতিয়া আমাৰ আহিবলগীয়া নতুন নতুন ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক আপোনালোকে পাই থাকিব আজিলৈ আহিছোঁ বাই